हाई फ्रेंड्स वेलकम टू माई चैनल। फ्रेंड्स आज भिडिओ आमी आलोचना करिम केनेকৈ लार्नार ड्राइविंग लाइसेंस डाउनलोड बा प्रिंट करिब पारिम। हाई फ्रेंड्स आज आमी भिडिओ कथा पातिम जे केनेকৈ लार्नार ड्राइविंग लाइसेंस प्रिंट करिब पारिम। सो फ्रेंड्स समय नष्ट नकराके बलक भिडिओ आरम्भ करूँ। सो प्रथमते ब्राउजार एटा अन करि लब, तात सार्च करिब एम परिवहन। मैं एम परिवहन सार्च कर दिछु, अलग समय লাগিব, वेट करिब লাগিব, सार्भारটো स्लो কৰি আছে। এতিয়া এম পৰিবহন আহি গৈছে, দেখিছে প্ৰথমটো লিংকতে ক্লিক কৰিব। প্ৰথমটো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিছে। ইয়াত চাব অনলাইন সার্ভিস, তাত চাব ড্ৰাইভিং লাইসেন্স ৰিলেটেড সার্ভিসেস আছে, তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ এটা নতুনকৈ পেজ আহিব। সেই পেজত চাব আপুনি ড্ৰাইভিং লাইসেন্স এটা আছে আৰু এটা লাৰ্নাৰ লাইসেন্স আছে। ড্ৰাইভিং লাইসেন্সত আপুনি ক্লিক কৰিব নালাগে, আপুনি লাৰ্নাৰ লাইসেন্সত যাব। তাত তলত চাওক আপুনি প্ৰিন্ট লার্নার লাইসেন্স ফর্ম বুলি লিখা আছে, ফর্ম 3 বুলি লিখা আছে, দেখিছে না আপনি? সেটা ক্লিক করে দিব। ক্লিক করার পিছত আপনার যোনটো লাইসেন্স ডাউনলোড করা মানে লার্নার লাইসেন্স ডাউনলোড করা পোর্টেল তাত যাব কারণ ইয়াত প্রসিডিংত ক্লিক কৰিব লাগিব। প্রসিডত ক্লিক কৰি দিয়ক। তাৰপিছত ইয়াত আপুনি দুই প্ৰকাৰে লার্নার লাইসেন্স ডাউনলোড কৰিব পাৰিব। এটা হ'ল এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ, আৰু এটা হ'ল লাইসেন্স নাম্বাৰ। ইয়াত চাব লাইসেন্স নাম্বাৰটো দিলে আপোনাৰ ডেট অফ বাৰ্থটো দিব নালাগে। যদি আপুনি এপ্লিকেশন নাম্বাৰটো দিয়ে তেতিয়াহ'লে ডেট অফ বাৰ্থ দিব লাগিব। সো এতিয়া মই লাইসেন্স নাম্বাৰটো দি দিওঁ। সো ফ্ৰেন্ডস ভিডিওটো যদি ভাল লাগে লাইক কৰিব, চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও লাইসেন্স ডাউনলোড কৰিবলৈ শিকিব পাৰিব এই ভিডিওটোৰ জৰিয়তে। এতিয়া লাইসেন্স নাম্বাৰ দি হ'ল। এতিয়া মই সাবমিট বুটামত ক্লিক কৰিম। সাবমিট বুটামত ক্লিক কৰাৰ পিছত মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনটো মই লাইসেন্স এপ্লাই কৰোঁতে ৰেজিষ্ট্ৰেশ্যন হৈছিলে সেই নাম্বাৰত OTP যাব। OTPটো মোৰ মোবাইলত এতিয়ালৈকে অহা নাই, অলপ সময় ৱেইট কৰি দিওঁ। OTPটো অহাৰ পিছত মই সেই OTPটো এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত সাবমিট বুটামত ক্লিক কৰিলে মোৰ ড্ৰাইভিং লাইসেন্সৰ যোনটো লাৰ্নাৰ লাইসেন্স সেই লাইসেন্সটো ওলাই পৰিব। সো অলপ সময় ৱেইট কৰি লওঁ OTPটো অহালৈকে। সো ফ্ৰেন্ডস মোৰ OTPটো আহি গ'ল, মই OTPটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পিছত চাব আপোনালোকে সাবমিট বুটামত ক্লিক কৰি দিব লাগিব। সাবমিট বুটামত ক্লিক কৰি দিয়াৰ পিছত নতুনকৈ এটা পেজ ওলাই আহিব, আৰু সেই পেজত চাব আপোনাৰ লাৰ্নাৰ লাইসেন্সটো আহি যাব। সো ফ্ৰেন্ডস আপোনালোকে দেখিছে মোৰ লাৰ্নাৰ লাইসেন্সটো আহি গ'ল। সো ফ্ৰেন্ডস আজি ভিডিওটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিওটো ভাল লাগে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে ভিডিওটো কেনেকুৱা হৈছে। থেংক ইউ ফ্ৰেন্ডস।